Hello guys, আজি আমতিৰ দিনা আমাৰ ইয়াতে বৰষুণ চাচোন চা বৰষুণৰ ফলত কিমান পানী হৈছে ইয়াতে এইফালে পানী 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 চাৰিওফালে পানী পানী ৰাস্তাটো তল যাব আৰু এয়া ৰাতিপুৱাৰ পৰা মোচা কাচা হৈ গ'ল তাৰপিছত এতিয়া ৰ'দ দিলে ৰ'দ দিয়াৰ পিছত আৰু এইবাৰ বৰষুণো দিলে না নেৰা নেপেৰা 3 ঘণ্টামান দিলে দিয়াৰ ফলত এয়া বানপানী হৈ গ'ল আমাৰ ফালে ইমান বানপানী নাই বৰষুণৰ পানীকে এইখিনি আমি দেখা নাপাওঁ না বানপানী এইখিনিকে বানপানী বুলি ভাবোঁ চাই থাকক আপোনালোকে এয়া পানীয়ে পানী মাছ মাৰি আছোঁ মাছ উঠি আছে আমাক ভাল খুচি কৰি দিছে আজি আমতিৰ দিনা খুচি হ'ব লাগিছিল না আজি ভাল খুচি হ'লোঁ আমি বৰষুণতে ঘৰ চৰ চব উটি লৈ গ'ল গোবৰ মাটি দি মুচি আছিলোঁ গোটেই চাফা কৰি দিলে এয়া বৰষুণৰ পানী মাছ মাৰি আছে এটা দুটা মাছ উঠি আছে কিন্তু নুঠাও নহয় তে ভাল লাগি আছে আৰু এয়া পানী ভৰ্তি হৈ গ'ল কিছু সময় পিছত আৰু ৰাস্তা উঠিব এয়া ৰাস্তা পাৰ হ'ব পানী আৰু আহিব পাৰে বতৰ বেয়া কৰি আছে এইফালে বতৰ বেয়া এইখন প্লেন যে আছে উঠিছি না বতিয়া এয়া পানী আছে ইমান ধাৰ উঠি পানী আছে পানী